নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই পিংকুবাৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে মই বৰ্তমান RCMৰ PUCত আছোঁ, অৰ্থাৎ RCMৰ দোকানত। আৰু এজন মানুহক লগ পালোঁ, আপোনালোকে দেখিবলৈ পাইছে, বেছি দূৰৰ নহয়। দাদাজনৰ ঘৰ দাধৰা ৰঙিয়া গাঁৱত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, যিমান পাৰে সময়ত শ্বেয়াৰ কৰি দিব। আৰু আচল কথাটো হ'ল যে দাদাজন মানে আমাৰ দৰে সক্ষম নহয়, ধৰক বিশেষভাৱে অক্ষম। আপোনালোকে দেখিবলৈ পাইছে, তেখেতে মানে ধৰক অকণমান খোজকাঢ়িবও নোৱাৰে, বিশেষভাৱে আমাৰ দৰে ধৰক চলা ফুৰা ভালদৰে কৰিব নোৱাৰে। আপোনালোকে দেখিলেই গম পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই দিব, কাৰণ যিসকলে ধৰক আমাৰ ভাল দিশলৈ ধৰক খোজকাঢ়ি যাব পাৰে, মনোবলো আছে, কিন্তু সেইসকলে কিয় RCMত যোগ দিব নিবিচাৰে, কয় যে মই বেচিব নোৱাৰিম, মই আগবাঢ়ি যাব নোৱাৰিম, RCM এনেকুৱাহে, RCM তেনেকুৱাহে। কিন্তু এই ব্যক্তিজনে যে কেনেকৈ আগবাঢ়িবলৈ চেষ্টা কৰিছে, চেষ্টাৰ যে অসাধ্য একো নাই, এই ব্যক্তিজনে প্ৰমাণ কৰি দেখুৱাব আপোনালোকক। এতিয়া মই ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। ৰ'ব, ব্যক্তিজন এইজন আপোনালোকে দেখিবলৈ পাইছে, এয়া বজাৰ কৰি লৈ আছে, দেখিবলৈ পাইছে RCMৰ দোকানত। এখন দেখিছে RCMৰ দোকান সম্পূৰ্ণভাৱে। আৰু ব্যক্তিজনক মই এতিয়া নিজ মুখেৰে সুধিম, তেখেতৰ জইনিং কিমান দিন হ'ল আৰু RCM মানে কেনেকৈ আহিলে, কওক। আৰু প্ৰথমে আপোনাৰ নামটো জনাব। নমস্কাৰ, মোৰ নাম শ্ৰী কৃপাল বৰা। মোৰ ঘৰ দৈঙীয়া দাধৰা দৈঙীয়া গাঁও। আৰু মই আজি RCMত জইন কৰা 8 মাহ হ'ল। 8 মাহে মই ভাল ফলাফল পাইছোঁ, আৰু তাৰ বিনিময়ে মই এয়া বজাৰ কৰিবলৈ আহি আছোঁ। আৰু আজি এতিয়া জইনিং দিছোঁহি, সেইকাৰণে আহিছোঁ, বজাৰ কৰিবলৈ আহিছোঁ। হয়, আপোনাৰ ধৰক মানে বিশেষভাৱে এনেকৈ ধৰক মানে এইটো ভগৱানৰ কিবা এটা ধৰক আপোনাক ভগৱানে সেইখিনি সুবিধা কৰি নিদিলে, কিন্তু তথাপি আপুনি দুখিত নে কি? মই দুখিত নহয়, মই এতিয়া আনন্দহে কৰি আছোঁ। কাৰণ মই এই ব্যৱসায়টো লৈ পেলাই মই আনন্দহে কৰি আছোঁ, আৰু মই এনেকুৱা যে হৈ আছোঁ মই সেইটো অনুভৱ কৰা হয়। আৰু RCMৰ প্ৰডাক্টখিনি ব্যৱহাৰ কৰি কেনেকুৱা লাগিছে? ধুনীয়া পাইছোঁ, মজা লাগিছে। ঠিক আছে দাদা, আপুনি এতিয়া কোনটো পিনত আছে আৰু কিমান মাহে মাহে বজাৰ কৰি আছে? পাবলৈ কোনটো পিন পাবলৈ বৰ্তমান গৈ আছে? 3 নম্বৰ পিনত গৈ আছোঁ এতিয়া। আপোনাৰ পিন পাবলৈ মানে গৈ আছোঁ। আৰু মাহে মাহে বজাৰ কিমান কৰি আছে? মাহে এতিয়া বজাৰ 10,000 PV কৰি আছোঁ। 10,000 PV দেখিছে কেনেকৈ আপোনালোকে 10,000 PV। কিছুমানে কয় নোৱাৰে, কিন্তু যিসকলে নোৱাৰা বুলি কয় অকণমান ভাবি চাব যে কেনেকৈ ধৰণে 10,000 PV কৰিবলৈ সক্ষম হৈছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এয়া বৰ্তমান বাইদেৱে পইচা হিচাপ কৰি আছে, তেখেতে বৰ্তমান বজাৰ কৰি হৈ গ'ল। এজন আজি নতুনকৈ জইনিং দিছে। আপুনি আজি জইনিং দিছে ন নতুনকৈ? ঠিক আছে। আপোনাৰ ঘৰৰ ওচৰৰে নে? ঘৰৰ ওচৰৰে। বৰ্তমান তেখেতৰ বজাৰ কৰি হৈ গ'ল। এনেকুৱা এটা পৰ্যায়ত তেখেতে বজাৰ কৰি ব্যৱসায়টো আগুৱাই লৈ গৈছে, কিন্তু আপুনি নোৱাৰিকৈ থাকি যাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি নাপাহৰিব।